চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ আয়ুক্ত অসমৰ আণ্ডাৰত যি জলপানীৰ ব্যৱস্থা ল'ৰা ছোৱালীক কৰা হৈছে সেয়া চাহ জনগোষ্ঠীৰ মানুহৰ 1 লাখ টকাৰ তলৰ যিসকলৰ আয় আছে বছৰি তেওঁলোকৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেকে পাব লাগে। যিটো নেকি বৰ্তমান সঞ্চালকালয়ৰ বিষয়ববীয়া তেওঁলোকৰ অফিচৰ কৰ্মচাৰীসকলে একেবাৰে অনিয়মকৈ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক নিদিয়াকৈ তিনিচুকীয়া ফালেতো ল'ৰা ছোৱালীবিলাকে পোৱাই নাই বুলি ক'ব পাৰি। এনেকুৱা এটা অৱস্থাত ল'ৰা ছোৱালীবিলাকৰ হাহাকাৰ অৱস্থা হৈছে। মেডিকেল কলেজ, ইউনিভাৰ্চিটি, কলেজ তথা স্কুলৰ ল'ৰা ছোৱালীসকলক প্ৰত্যেকটো ল'ৰা ছোৱালীৰ পৰিয়ালে আশা কৰিছিলে যে চাহ জনজাতি কল্যাণ পৰিষদৰ পৰা তেওঁলোকে জলপানী পাব আৰু ল'ৰা ছোৱালীক পঢ়াব পাৰিব। সেয়া চৰকাৰে ইতিমধ্যে বহুতে ঘোষণাও কৰি আছে। কিন্তু এনে এটা পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বিভাগৰ ব্যাগুম ডাইৰেক্টৰ আছে, মন্ত্ৰী আছে, তেওঁলোকৰ কোনো হস্তক্ষেপ নাই, কোনো কণ্ট্ৰল নাই। আমি ভাবোঁ ইয়াৰ এটা ন্যায়িক তদন্ত লাগে। যি ধৰণে তেওঁলোকে এই ব্যৱস্থাটো কৰি পেলাই বেবেৰি বাং কৰি ল'ৰা ছোৱালীবিলাকৰ মনত হতাশগ্ৰস্ত কৰিছে। ল'ৰা ছোৱালীবিলাকৰ এতিয়া পঢ়াৰ প্ৰতি ধাৰণা নাইকিয়া আছে। প্ৰত্যেকেই গোটেই মাহটো তেওঁলোকে লিষ্টটো আৰম্ভ ওলোৱাৰ পিছৰ পৰাই খুব দুখেৰে কৈছে যে আমি কেনেকৈ পঢ়িম এতিয়া। আমি আশা কৰিছিলোঁ ল'ৰা ছোৱালী আমাৰ এটা ধাৰ লৈছিলে, আমাক নাম লগাই দিছিলে, কিতাপ পত্ৰ ল'বলৈ আমাৰ পইচা নাই, কোনো লিষ্টত আমাৰ নাম নাহিলে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা মই ভাবোঁ এক ন্যায়িক তদন্ত ঘোষণা কৰিব লাগে। তেওঁলোকে কিয় এই ধৰণৰ কৰিলে, জনগোষ্ঠীটোক তেওঁলোকে খুব বেয়া ধৰণে এটা বেয়া পৰিস্থিতিলৈ লৈ গৈ আছে। শিক্ষাৰ ক্ষেত্ৰত আমাৰ চাহ জনগোষ্ঠী এনেকৈ কৰিলে পিছ পৰি যাব। আমি ভাবোঁ গোটেই এই প্ৰক্ৰিয়াটো ভুল হৈছে আৰু ইয়াৰ এক শুদ্ধিকৰণ হ'ব লাগে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আমি বিচাৰিছোঁ।